জয় হিন্দ। কি খবৰ আপোনালোকৰ? আপোনালোক সকলোৱে ভাল আছে আৰু আগন্তুক ভাল থাকিবা। আজি আহিলোঁ আপোনালোকৰ কাৰণে। আজি বহুত দিনৰ পৰা দেখা নাই আৰু বহুত কাম কাজে ব্যস্ত আছিলোঁ আমাৰ পাৰ্টি সকলো টিম। আজি সময় পালোঁ, সময় পোৱাৰ পিছত আহিলোঁ। আপোনালোকে কি কৰি আছে? নিশ্চয় ভাল আছে। আৰু আসাম পুলিচত ইণ্টাৰভিউ দিলোঁ আৰু টি আৰ্মি আপোনালোকে জানে নাজানে এটা ইণ্ডিয়ান আৰ্মি দিছিলোঁ। আমাৰ টিমে দিয়েছিলে, 3জন গৈছিলে আৰু কোৱালিফাইড এজনে কৰিছিলে ডকুমেণ্টৰ কাৰণে। তেওঁ ডিছকুৱালিফাইড হৈ গৈছে, আগন্তুক দিব তেওঁ। আৰু মই আসাম পুলিচত ফাৰ্ষ্ট কোৱালিফাইড কৰিছোঁ। আমাৰ হাছাইন আহমেদে কোৱালিফাইড কৰিছে আৰু আমালোকৰ বহুতে আৰু পাছ কৰিছে। ইমান ভাল নম্বৰ পোৱা নাই আৰু পাইছোঁ মোটামুটি 49.8 পাইছোঁ মই। তেওঁ পাইছে 49.5 আৰু এতিয়া ৰিটাৰ্ণৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। ইয়াৰ কাৰণে মই আহিব পৰা নাই ইউটিউবত। আপোনালোকে এতিয়া বেয়া নাপাব, আহিম বাৰু। আৰু এতিয়া ৰেগুলাৰ থাকিম। এতিয়া ৰিটাৰ্ণৰ কাৰণে প্ৰেক্টিছ কৰি আছোঁ, প্ৰিপাৰেশ্যন চলাই আছোঁ ডেইলি। আপোনালোকৰ ভিডিঅ' দিম আৰু এতিয়াৰ পৰা। আৰু হাছাইন আহমেদ কিছু খুব বল ময়ো এইটো প্ৰিপাৰেশ্যন চলাই আছোঁ, ৰিটাৰ্ণ দিবলৈ ভাবিছোঁ। তেওঁ প্ৰিপাৰেশ্যন চলাওক, সকলোৱে চলাওক আৰু ভাল এক্সামটো দিয়ক। কৰি আছে আৰু ব্ৰেকআউটটো মই এপ্লাই কৰিছোঁ। মোৰ আছে ডিচেম্বৰৰ 12 তাৰিখ আছে। মই যাম কাছাৰত। তেওঁ মোৰ ইমান হাইট নাই আৰু অলপ কম আছে। জানো যে কি হ'ব, হাইটত পৰাই দিব পাৰে। আসাম পুলিচত হৈ গৈছে মোৰ 163 আছে, 162.56 লাগে আসাম পুলিচত আৰু মোৰ হৈছে 163। তেওঁৰো হৈছে আৰু আমালোকে কোৱালিফাইড কৰিছোঁ হ'লে ইমান ভাল নম্বৰ পোৱা নাই। এইটো লাষ্ট দিয়ে দিব আৰু 49.8 পাইছোঁ। মই কৈছোঁ কোৱালিফাইড কৰিছোঁ। জাষ্ট ৰিটাৰ্ণৰ নাম আহিব, 100% আহিব। 99% আমাৰ হাইলাকান্দি অলপ কম যায়। আৰু আপোনালোকে মানে মোটামুটি মানে প্ৰিপাৰেশ্যন চলাই যাওক। আপকামিং আহি আছে 35,000 শুনিছোঁ মানে আসাম পুলিচত মানে খালী হৈ আছে ভেকেঞ্চি। আপোনালোকে যাৰ মানে বয়স কম আছিলে তেওঁলোকে সোমাব পাৰিব এই বছৰত। ব্লেক কামাণ্ডো আহি আছে, আসাম পুলিচো আহি আছে, SSC যদি আপকামিং চলি আছে আহিব আৰু এতিয়া চলি আছে। আমালোকে এপ্লাই কৰিছে, মোৰ টিমে সকলোৱে এপ্লাই কৰিছে আৰু যাম। ফেব্ৰুৱাৰীত হ'ব CBT এক্সাম, সকলোৱে দিব। আৰু আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলৰ নাম হৈছে হাইলাকান্দি ফিজিকেল একাডেমি। আৰু SSCটো আপোনালোকে জানে, SSC এপ্লাই চলি আছে আৰু আগন্তুক এপ্লাই আহি আছে। আৰু মই শুনিছোঁ আৰু 50,000 প্লাছ ভেকেঞ্চি আহি আছে আৰু এতিয়া চলি আছে 46,000 কিমান ভেকেঞ্চি ন, প্ৰচেছিং চলি আছে। এইটো ফেব্ৰুৱাৰীত CBT এক্সাম হ'ব, কম্পিউটাৰ বেষ্ট টেষ্ট যিটো হয় সেইটো হ'ব। আৰু যোৱা কিমান দিন শুনিছোঁ মই, যোৱা যিটো গৈছে এইটো 50,000 কিমান SSC DD ভেকেঞ্চি হৈছিলে। এতিয়া মানে ৰিজাল্ট দিব, বহুত ভাল লাগিব। মোৰ সকলোৱে চাকৰি পাব, মোৰ বাই ভণ্টি সকলোৱে চাকৰি পাব। আৰু মই এপ্লাই কৰিছোঁ SSC DD 2024 এই বছৰত এপ্লাই কৰিছোঁ। এইটোৰ প্ৰচেছিং চলি আছে এতিয়া। আৰু আসাম পুলিচত দিছিলোঁ, সেইটো প্ৰচেছিং চলি আছে। ফেব্ৰুৱাৰীত মোৰ ৰিটাৰ্ণ লৈ ল'ব, ৰিটাৰ্ণ ভালকৈ দিম। এতিয়া পঢ়া শুনা কৰি আছোঁ। তেওঁলোকে সকলোৱে ডিগ্ৰী পঢ়ি আছে, তেওঁলোকে এক্সাম দিছে। ইয়াৰ কাৰণে আহিব পৰা নাই। আহিম আৰু ইয়াতে সময় অলপ পাইছোঁ আৰু ৰিটাৰ্ণ দিম। আৰু ইনষ্টাগ্ৰাম সকলো ব্লগ আছিলে, ফেচবুক ইউটিউব এতিয়া অ'পেন কৰিছোঁ। হ'ব আৰু আপোনালোকে চেনচৰ নকৰিব, সদায় আহি থাকিম আপোনাৰ মাজত। আপোনালোকে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু হাইলাকান্দি ফিজিকেল একাডেমিৰ ফেচবুক পেজটো ফ'ল' কৰি দিব সকলোৱে। ধন্যবাদ, জয় আই হোম।